নমস্কাৰ আপোনালোক সকলোকে মই মন্টুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপুনি যদিহে ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভূপেন হাজৰিকা আৰু অসমৰ বিষয়ে উল্লেখ কৰা এখন মালায়ালম ছবি কানালৰ নাম শুনিছে। আৰু এই কানাল নামৰ ছবিখনত অভিনয় কৰিছিল প্ৰখ্যাত অভিনেতা মোহনলালে আৰু সেই ছবিখনতে মোহনলালে অসম আৰু ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰিছিল। আপোনালোকে জানি ভাল পাব যে বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱা দেশ কাটাৰত এই কানাল নামৰ ছবিখনৰ বহুকেইটা দৃশ্য গ্ৰহণ কৰা হৈছিল। এতিয়া সমগ্ৰ বিশ্বতে বিশ্বকাপ ফুটবলৰ জ্বৰ আৰু সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে খেলুৱৈসকলৰ ওপৰত। বিশেষকৈ নেইমাৰ, মেছি, ৰোনাল্ডো বা এমবাপেৰ দৰে খেলুৱৈসকলে সকলো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মেছি, ৰোনাল্ডো, এমবাপে, নেইমাৰ আদিৰ দৰে খেলুৱৈৰ খেল চাবৰ বাবে ভাৰতৰ দৰে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ নকৰা দেশৰ পৰাও বহুতো অনুৰাগীয়ে ভিৰ কৰিছে এছিয়াৰ ক্ষুদ্ৰতম দেশ এই কাটাৰত। আজি মোৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকক কাটাৰৰ বিষয়ে কেইটামান কথা উল্লেখ কৰিম। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। কাটাৰে স্বাধীনতা লাভ কৰিছিল 1971 চনৰ 1 ছেপ্টেম্বৰত। তাৰ আগতে এই কাটাৰ দেশখন ইংলেণ্ডৰ অধীনত আছিল। এতিয়া কাটাৰৰ বৰ্তমানৰ ৰাজধানীখনৰ নাম হৈছে দোহা। কাটাৰৰ মাটিকালি হৈছে 11,581 বৰ্গ কিলোমিটাৰ, যিখন অসমতকৈ এখন সৰু দেশ। কাটাৰৰ বৰ্তমান জনসংখ্যা হৈছে 27,95,484 জন। কাটাৰৰ মুঠ জনসংখ্যাৰ 65% মুছলমান অৰ্থাৎ ইছলাম, 15% হিন্দু, 14% খ্ৰীষ্টান আৰু 3% বৌদ্ধ ধৰ্মাৱলম্বীৰ লোক আছে। এই তথ্যৰ পৰা গম পোৱা গৈছে যে কাটাৰত 15%তকৈ অধিক লোক হিন্দু ধৰ্মাৱলম্বী লোক আছে। কাটাৰৰ আয়ৰ অন্যতম উৎস হৈছে খাৰুৱা তেল, অৰ্থাৎ কাটাৰ খাৰুৱা তেলত এখন ধনী দেশ। 2012 চনত কাটাৰে বিশ্বৰ আটাইতকৈ ধনী দেশবিলাকৰ তালিকাত নাম সোমাবলৈ সক্ষম হৈছিল। আপুনি জানি আচৰিত হ'ব যে কাটাৰলৈ গ'লে 88খন দেশৰ পৰ্যটকে কোনো ধৰণৰ ভিছা ল'ব নালাগে। ভাৰতীয় নাগৰিকে কাটাৰলৈ যাবলৈ হ'লে কোনো ধৰণৰ ভিছা নালাগে। ভাৰতীয় পৰ্যটকে কাটাৰলৈ যাবলৈ হ'লে 60 দিনৰ বাবে কোনো ধৰণৰ ভিছা নালাগে। কিন্তু তেওঁলোকে যদি 60 দিনতকৈ বেছি দিন থাকিবলগীয়া হয় তেনেহ'লে তেওঁলোকক ভিছা লাগিব। ভাৰতীয় নাগৰিকে কাটাৰত প্ৰৱেশ কৰাৰ লগে লগে 30 দিনৰ বাবে তেওঁলোকক কাটাৰ ভিছা প্ৰদান কৰা হয় আৰু সেই ভিছা আৰু অন্য 30 দিনলৈ তেওঁলোকে বৃদ্ধি কৰি ল'ব পাৰে। কাটাৰৰ মুদ্ৰাৰ নাম হ'ল কাটাৰী ৰিয়াল। এক কাটাৰী ৰিয়াল সমান 22.43 টকা। বৰ্তমান অসমৰ জনপ্ৰিয় গায়ক জুবিন দা আৰু জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠককে আদি কৰি বহুতো অসমীয়া ব্যক্তিয়ে কাটাৰত খেল চাবলৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে। গতিকে কাটাৰলৈ যোৱাটো যথেষ্ট সুবিধাজনক হয়। গতিকে আপোনালোকে ইচ্ছা কৰিলে যাব পাৰে। গতিকে এই ভিডিঅ'টো আপোনালোকক এই তথ্যখিনি দিয়াৰ কাৰণে মই প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমতে লাভ কৰিব পাৰিব।